নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মই বৰ ভালে নাই মানে কালি হঠাৎ মোৰ অকণমান স্বাস্থ্যটো বেয়া হ'ল। বহুত দিনৰ মূৰত স্বাস্থ্যটো বেয়া হৈছে, যিহেতুকে ঠাণ্ডা হ'ল। আৰু যিটো মোৰ বেমাৰ হ'ল, ডাক্তৰক দেখুৱালোঁ। ক'লে বেমাৰটোৰ নাম হৈছে আপোনাৰ একিউট অটিটিছ মিডিয়া। তো এই বেমাৰটো কি হৈছে আচলতে, মোৰ চৰ্দি লাগি আছিলে। গৰম দিন চলি আছিলে, গৰম দিনৰ ঘপককেনে ঠাণ্ডা দিন হৈ গ'ল, যাৰ কাৰণে কি হ'ল মোৰ মানে ঠাণ্ডা সোমালে। আৰু মোৰ ৰাতি সোমোৱা অলপ দেৰি হয়, যাৰ কাৰণে মোৰ ঠাণ্ডাটো বেছিকৈ সোমালে। আৰু ঠাণ্ডাটো সোমোৱাৰ কাৰণে মানে যিটো চৰ্দি লাগিলে নাকত আপোনাৰ ব্লক হৈ থাকে। মোৰ কি হ'ল, ব্লকেদি পানী ওলাই যায়, এইফালে আপুনি মানে নাক চাফা কৰিলে পানী ওলাই যায়। মোৰ মানে পানীটো বৰকৈ নোলালে, যাৰ কাৰণে কি হ'ল, এই নাক আৰু কাণৰ যিটো কানেকশ্যন থাকে, সেই কানেকশ্যনৰ মাজলৈ মানে এই তাৰ পানীটো গুচি গ'ল, যাৰ কাৰণে মোৰ এই বেমাৰটো হ'ল। আৰু কালি ইয়াৰ চিমটমছ একদম পূৰা আপোনাৰ বিষ হ'ব। বিষ মানে কাণৰ ভিতৰত বিষ হ'ব, এনেকৈ বাহিৰত এনেকৈ চুই থাকিলে একো প্ৰব্লেম নহয়। কাণৰ ভিতৰেও বহুত বেছিকৈ বিষ হ'ব। আৰু আপোনাৰ যদি উগাৰ এটাও মাৰে, একদম পূৰা মূৰলৈকে বুলি ধৰি যাব। লগতে কিং চাউণ্ড দিব, পূৰা কিং চাউণ্ড দিব। সেইকেইটা হয় চিমটমছ। তো বৰ্তমান কালি মই ডাক্তৰক দেখালোঁ। কালিয়ে মই গুচি গ'লোঁ ডাক্তৰৰ ওচৰলৈ। মানে কি হ'ল, মই ভয় খালোঁ কি কাণখনে মই একো শুনাই পোৱা নাছিলোঁ, একো নুশুনে। এইটো এটা চিমটমছ, একো নুশুনে ভালকৈ, একোৱে নুশুনে। মই কালি লগৰ এটাই মোক কোনোবা এটা ফোন কৰিছে, মই হেল্ল' কৈছোঁ, তাৰ মাতটো মই ভালকৈ শুনি পোৱা নাই। মানে আকৌ সৌফালৰখনত দিলতহে মই শুনি পাইছোঁ। তো সেইটো কথা, সেইকেইটা চিমটমছ। আৰু লগতে সেইটো হৈ গ'ল, আৰু বেমাৰটোৰ নামটো হৈ গ'ল। আৰু কালি মই দেখালোঁগৈ আমাৰ যোৰহাটৰে অনুপম ছাৰক দেখালোঁগৈ, অনুপম হাজৰিকা। তেওঁক দেখালোঁগৈ। বৰ্তমান তেওঁ চিকিৎসাৰ কাৰণে কালি অহাৰ পিছতে যেনিবাকৈ তেওঁ আপোনাৰ নজল স্প্ৰে দিলে, কাণত স্প্ৰে দিলে, আৰু কাণত মানে টোপাল দিব দিলে, আৰু টেবলেট দিলে। সেইখিনি কণ্টিনিউ কৰাৰ পিছত, কালি কণ্টিনিউ কৰাৰ পাছত তেওঁ চব অহাৰ পাছতে মানে কাণত দিয়া যি টোপাল আছিলে, টোপালটো দিয়া অলপ টাইমৰ পিছতে অকণমান ফ্ৰী যেন লাগিছে, আৰু নজল স্প্ৰেটো মৰাৰ পিছত আৰু বেছি অলপ ভাল লাগিছে। টেবলেটৰ খালত বিষটো কমিলে। আজিও এতিয়া কণ্টিনিউ কৰি আছোঁ। তো একদম প্ৰটেকশ্যন ল'ব লাগিব। কি তেওঁ কৈ দিছে সম্পূৰ্ণ মোক ভালকৈ কাণত পানী চানী সোমাবলৈ দিব নালাগে, লগতে আপোনাৰ ধূলি ঠাণ্ডা একো লগাব নালাগে। সেইটো হৈ গ'ল মেইন মানে প্ৰিকশ্যন। তো এইবোৰ আপোনালোকে নকৰিব, ঠাণ্ডা দিন আহি আছে, সেইবোৰ আপোনালোকে নকৰিব। বাকী দেৱালীৰ আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেৱালী কাৰ ক'ত কেনেকৈ কিনো হৈছে আপোনালোকে জনাব। বহুত দিন ভিডিঅ' চিডিঅ' কৰিবলৈ হোৱা নাই, মানে কি হয়, সময় একচুৱেলি মই বৰকৈ নাপাওঁ, যাৰ কাৰণে ভিডিঅ' বনাবলৈ হোৱা নাই বাৰু। তথাপিতো এনেকৈ যেতিয়াই পাৰোঁ তেতিয়াই মই ভিডিঅ' কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম। মানে কি হ'লে, এইকেইদিন বেছিকৈ ব্যস্ত আছিলোঁ। এই অক্টোবৰৰ মাজৰ পৰা নৱেম্বৰলৈকে আছিলোঁ, মোৰ মামাও ঢুকাল। তো সেইবোৰ কাৰণে মানে অলপ ব্যস্ত হৈ আছিলোঁ। তো লাষ্ট মই ভিডিঅ' কৰিছিলোঁ টিচাৰ্ছ ডে দিনা হ'বলা, ছেপ্টেম্বৰত। তাৰপিছৰ পৰা মানে সম্পূৰ্ণ ব্যস্ত হৈ যাবলগীয়া হৈ গ'ল, যাৰ কাৰণে আপোনালোকৰ মাজত আহিব পৰা নাছিলোঁ। তাৰ কাৰণে আই এম চৰি। আৰু সেই ভিডিঅ'টো মই এতিয়ালৈকে দিয়াই নাই, আপলোড কৰাই নাই। টিচাৰ্ছ ডে ভিডিঅ'টো মই আপলোড কৰাই নাই, সেইটো অতি সোনকালে আপলোড কৰি দিম। এইটো আজি আকৌ ষ্টাৰ্ট কৰিছোঁ, আজি বা দেৱালীৰ দিনাৰ পৰা। তো বাকীখিনি আজি যি য'ত হয় আপোনালোকক মই নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। আৰু লগতে এইবাৰ অলপ কিছুমান সৰু ষ্টেপ লৈছোঁ, সেইবোৰ লাহে লাহে আপোনালোকক কৈ যাম। বাকী আপোনালোকৰ খবৰ খাতি কেনেকুৱা, সেইটো মোক আপোনালোকে কমেণ্ট কৰি জনাবচোন। আপোনালোক বহুত দিন আপোনালোকে মোক খবৰ খাতি এটাও লোৱাই নাই, বোলে কেনেকৈনো আছোঁ লোৱাটো। বেয়া লাগিছে। বাকী খবৰ খাতি আপোনালোকক সকলোৱে জনাব। আৰু ইয়াৰ পিছত কি হ'বলৈ গৈ আছে সকলোকে মই দেখাই আছোঁ। এতিয়া বৰ্তমান মই পিল এটা খাই ল'লোঁ। এতিয়া কিবা এটা পিলটো খাই পেলাই আৰু এটা কথা, মই শ্বৰ্ট ভিডিঅ' বনাম বুলি ভাবিছোঁ। শ্বৰ্ট ভিডিঅ' আপোনালোকলৈ অতি সোনকালে অলপ মেজিক টাইপৰ শ্বৰ্ট ভিডিঅ'। সেইটো কেনেকৈ টেকনিক ফ'ল' কৰিম আৰু সেইটো পিছত খাওঁ আপোনালোকক। কিন্তু মানে আইডিয়া এটা ভাবিছোঁ, শ্বৰ্ট ভিডিঅ' বনাম। আপোনালোকে শ্বৰ্ট ভিডিঅ' মোৰ ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব সকলোতে আপোনালোকে পাব। তাত লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব চবতে একদম ধাম মাৰি যাব বুলি মই আপোনালোকৰ পৰা আশা ৰাখিলোঁ। আৰু লগতে কাম বন ধেৰ লৈ বুজিছেনে, যাৰ কাৰণে অলপ অসুবিধাৰ সৃষ্টি হৈছে মোৰ জীৱনটোত। আৰু চেষ্টা কৰি যাওঁচোন তেনেকৈ কি নহয়। বাকী আজিৰ দিনটোত কি ক'ত হ'ব, আৰু আজি যিহেতুকে দেৱালী, আমাৰ এইখন বেছি নহয়, আমাৰ এইখন জেগা আপোনাৰ যোৰহাটৰ ৰংদৈগত। তো যোৰহাটৰ ৰংদৈত আমাৰ এইখনত কিনো কেনেকৈনো মানে পালন কৰিছে, সেইটোকে মই অলপ আপোনালোকক দেখাম। আৰু যদি পাৰোঁ চাইকেলখনকে লৈ যাম, তেলৰ যিহেতুকে বহুত দাম হৈছে, চাইকেলখন লৈ পেলাই এপাক মাৰি পেলাই যদি পাৰোঁ দেখাই আহিম কেনেকৈনো কিনো হৈছে, কোনেনো কেনেকৈ পালন কৰিছে, এপাক আপোনালোকক দেখাম। চিয়ৰ দেখাম দিয়ক বাৰু, আজি যাম বাৰু দিয়ক আপোনালোকৰ কাৰণে। গঁড় ওলাইছে, গঁড় আমাৰ ইয়াত গঁড় ওলাইছে বোলে। মই আপোনালোকক সন্ধিয়া যে যাম বুলি যে কৈছিলোঁ, সন্ধিয়া মই যাম।
ক'ত ওলাইছে ভালকৈ নাচামগৈ। আৰু দুটামান ক্লিপ মোৰ ওচৰত আহিছে বৰ্তমান আমাৰ এইখন মানে বাহনা তিনিআলি গোধা দলং এই এৰিয়াটোতে গঁড় ওলাইছে বুলি কৈছে আৰু হাতীও ওলাইছে বুলি কৈছে। আমাৰ এইফালে হাতী প্ৰায় ওলাব কেতিয়া ওলাই, মই যদি ওলাইছে তেতিয়াই ক'ম, এতিয়া এনেই নকওঁ। কিন্তু গঁড় ওলোৱাটো সঁচা ভিডিঅ' দেখিছোঁ। আৰু এতিয়া সন্ধিয়া সময়ত মানে ইভিনিং টাইমত আৰু সন্ধিয়া টাইমত মই যাম নহয়, আপোনালোকক দেখামো। ইনকেছ যদি গঁড় পাই যাওঁ তেতিয়া আপোনালোকক ভিডিঅ' চিডিঅ' কৰি দেখাম। আৰু তেতিয়ালৈকে যদি দেখাব নোৱাৰোঁ তথাপিতো এই দুটা ক্লিপ আপোনালোকে চাই ল'ব পাৰে, মই লগাই দিছোঁ মানে বেলেগে কৰা ভিডিঅ'। গাত কিবা যেনিবা চাল চটাহে পিন্ধি আছে, থৈলা বস্তা পিন্ধি আছে। বৰ বেয়া দৌৰে দেই। গাঁৱৰ মাজৰ পিনে গৈছেগৈ। আৰু এতিয়া সময় হৈ গ'ল 5টা। তো 5টা বজাত এতিয়া মই ওলাইছোঁ বাহিৰলৈ, ফুৰি আহোঁ আমাৰ বাহনা ৰংদৈ গোটেইখন যিমানটো পাওঁ ফুৰি আহোঁ। আচলতে মোৰ চাইকেলখন নাই, মই চাইকেলখন লৈ যাম বুলি কৈছিলোঁ। মোৰ চাইকেলখন মানে পাপাই লৈ গুচি গ'লে। কিন্তু এতিয়া মই আমাৰ ওচৰৰে মানে মোৰ ষ্টুডেণ্ট এটাই হয়, সি লগত যাব আৰু ভতিজাটোও যাব। আমি গোটেইকেইটা চাইকেল লৈ যাম, তিনিওটা চাইকেল লৈ যাম, আপোনালোকক দেখাম। আৰু মেইন খেলটো এতিয়া মই গম পাইছোঁ যে আমাৰ ওচৰে পালেহি বোলে গঁড়টো, আমাৰ এইফালে ওচৰৰ পথাৰতে ওলাইছে বুলি শুনিছোঁ। চেষ্টা কৰিম সেইফালেও চাবলৈ, তো আপোনালোকক সকলোবোৰ দেখাই যাম, ব'লক। এয়া আমাৰ সৰু ছোৱালীজনী, সেয়া কি পালা? কি দিলে? কি দিলে? আৰু এটা আছে। আৰু এনেকৈ আহি আমি পাই গ'লোহি ৰংদৈ হাইস্কুল। এতিয়া ইয়াতে কিবা কিবি হোৱা কথা আছিলে। এখন আমাৰ ৰংদৈ হাইস্কুল, এই লাইটটোৰ পৰা আপোনালোকে দেখিব পৰা নাই। ইয়াত কিবা কিবি হৈ আছে। সেইয়া শৰতৰ সন্ধিয়া বুলি অনুষ্ঠান পাতে হয় নাই? শৰতৰ সন্ধিয়া বুলি অনুষ্ঠান পাতে, ইয়াত মানুহ আহে, ইয়াতকৈ প্ৰগ্ৰেম হয়। আমি গোধা দলঙৰ অভিমুখে, মানে এইখনতে গঁড় ওলাইছে বুলি যে কৈছিলে যে এইটো জেগাতে গঁড় ওলাইছে। আচলতে খালি কোন কণত ওলাইছে ভালকৈ চাবলৈ আন্ধাৰ। মই ফ্লাছটো চলাই ফ্লাছটো মাৰি ল'লোঁ। আমাৰ ল'ৰাকেইটাৰ কাৰণে অকণমান সুবিধা হৈ গ'ল বাৰু চাইকেলখন চলাবলৈ। কিন্তু গঁড় কোন কণত আছে সেইটোহে নাজানো দেই। আমতল মানে কোনফালে আছে? অলপ আগতচোন মই আমাৰ জুগনীয়াৰ ওচৰত আছে বুলি শুনিছিলোঁ। এইফালেও ওলাইছিলে, মই এনেই ভিডিঅ'তে পাইছোঁ নহয়। পথাৰ যিকণ আছে সেইবোৰতে গঁড় আছে, খালি সাৱধান। গোধা দলঙৰ এইফালে পথাৰত আছিলে। আমজোপা যে এতিয়াও নাইতো। ভয়ো লাগিছে বাৰু যাবলৈ। বৰ্তমানে পাই গ'লে গোধা দলং, তাৰপিছতে এইফালে আমাৰ গোধা দলঙে শিৱ মন্দিৰ আছে, তাৰপিছতে পুলিচ ষ্টেচন। আমাৰ পুলিচ ষ্টেচন পাৰ হৈ পেলাই এইটো এৰিয়াতে, পুলিচ ষ্টেচন পাৰ হৈ আমাৰ এইটো এৰিয়াতে গঁড় ওলাইছে বুলি কৈছে। কিন্তু বস্তুটো মানে কথাটো হ'ল কি, আন্ধাৰ মানে বহুত বেছিকৈ আন্ধাৰ, যাৰ কাৰণে যদিও ওচৰ পাজাৰ আছে গমো নাপাওঁ দেই, আহিহে আছোঁ আৰু আন্ধাৰ, মস্ত আন্ধাৰ। ইয়াত কিন্তু ষ্ট্ৰীট লাইটৰ প্ৰয়োজন হৈছিলে দেই, ষ্ট্ৰীট লাইট কেইটামান আচলতে প্ৰয়োজন হৈছিলে ইয়াত। তো
এইটো মোৰ ভিডিঅ'টোৰ পৰা অকণমান অনুৰোধ যাতে এইফালৰ এই ৰাস্তাকেইটাত অকণমান ষ্ট্ৰীট লাইটৰ ব্যৱস্থা যাতে কৰে চৰকাৰে আৰু নে কি কয় এইটো এৰিয়া এইফালে পথাৰ আছে আচলতে ৰাতিৰ কাৰণে মই দেখা পোৱা নাই এই ছাইডটো যিটো আছে এই মানে এই গাড়ীখন অহা এই অপজিট ডাইৰেকশ্যন এই চাইডে ওলাইছিলে গাঁৱৰ আৰু এইফালেও গোটেই পথাৰ সোঁফাল বাওঁফাল দুই চাইডে পথাৰ মানে কথাটো হ'ল কি আমাৰ যিটো নিমাতীলৈ বুলি যিটো ৰাস্তা সেই ৰাস্তাটো সম্পূৰ্ণ মানে অন্ধকাৰ আছে এতিয়া মানে আমাৰ বাহনা তিনিআলিৰ পৰা সম্পূৰ্ণ একদম পুৰা নিমাতীলৈকে ৰাস্তাটো আন্ধাৰ সেইটো হাইড্ৰজেন হয় এইফালে গাঁৱলৈ যে সেইখনত ফৰেষ্টৰ আছে আপোনালোকে ধৰিব নোৱাৰিব হয়তো হয় এইখনত ফৰেষ্টৰ আছে গাড়ী হা হয় চিয়'ৰ ফৰেষ্টৰে ফুটাই আছে কিবা বম চম ফুটাই আছে হা দেখি আছে এইফালে আছে ক'ৰবাত ৰাতি কিন্তু দিগদাৰ আছে দেই গোটেইখন আন্ধাৰ দেখিবলৈ কেনেকৈ দেখিম এতিয়া আজিও চাগে গড়টোৱে ভাবিছে যে মই আজি বৰ বেয়া দিনটোত এইফালে আহিলো চাগে চব ফালেতো বোমা ফুটাবই সি যাব কেনি তেলৰ দাম চাই মিঠাতেলৰ দামটো চাই পেলাই ইমান যে ৰাইজে মিঠাতেল নষ্ট কৰিছে ভাল লাগিছে আমাৰ এই চাইডে পুৰা দিছে ন তেল ফুটিলে এতিয়া হনুমানটো হেৰি হৈ গ'ল হনুমান ফেমাছ এই আধা লিটাৰ ওলাই এইটো 1 লিটাৰ ইমান নহয় পায় আমাৰ চাইডে পুৰা চাকি গান এটা গাইছে গা আৰম্ভ কৰ सीता पार्वती आए सुनना পাৰ্বতী हमको शब्द धरा দিব হয়তো পুৰস্কাৰ দিব